কিবা হৈছে গাইস হা কিবা হৈছে একো হোৱা নাই না আৰু এইবাৰ চাওক কিবা হৈছে গাইস হা কিবা হৈছে একো হোৱা নাই না গাইস এইবাৰ চাই ফেলে ভাঙি গেছি চাই গাইস ভাঙি গেছি নমস্কাৰ বন্ধু বান্ধৱীসকল আজিৰ ভিডিঅ'টো দীঘলে নকৰো আজিৰ ভিডিঅ'টো বহুতে ইম্পৰ্টেন্ট হ'ব আপোনালোকৰ বাবে এয়া হেলমেট চাওক এই হেলমেটৰ বিষয়ে আমি কথা পাতিম আজি পোন প্ৰথমে মই হেলমেটটো এনেকে পিন্ধি ললো এয়া চাওক কিবা হৈছে গাইস হা কিবা হৈছে একো হোৱা নাই না আৰু এইবাৰ চাওক কিবা হৈছে গাইস হা কিবা হৈছে একো হোৱা নাই না গাইস এইবাৰ চাই ফেলে ভাঙি গেছি চাই গাইস ভাঙি গেছি দেখা পালে গাইস কিবা হৈছে মোৰ একো হোৱা নাই যদি এই হেলমেটটো নাথাকিলে হয় মই এতে খুন্দা খাব পাৰিলে হয় নেকি এতে পাক্কাত খুন্দা খাব পাৰিলে হয় নেকি বা তেখেতে মোৰ মূৰত মাৰিব পাৰিলে হয় নেকি নোৱাৰিলে হয় হয়নে নহয় তো মই আজি হেলমেটৰ বিষয়ে সম্পূৰ্ণ ক'ব বিচাৰিছো যে এই হেলমেটৰ দাম 700 বা 800 টকা কিন্তু এই 700 টাকা 800 টাকা মানুহৰ কিনিব কাৰণে টকা পইচা নাথাকে কিন্তু এইটো মাল খোৱাৰ পইচা থাকে আৰু তাৰ পিছত আৰু ওয়ে ৰুম বুকিং কৰাৰ কাৰণে পইচা থাকে তাৰ পিছত আৰু গাৰ্লফ্ৰেণ্ডক ঘূৰাই লৈ ফুৰাৰ কাৰণে পইচা থাকে কিন্তু এইটো 700 টকা দি কেনে কিনিব কাৰণে মানুহৰ পইচা নাথাকে কিয় থাকিব 700 টাকাত কি এই হিটো ডাঙৰ মালটো ডাঙৰ তো গাইস মই ক'ব বিচাৰিছো যে যোৱাকালি তামুলপুৰ বৰখপাত যি এক্সিডেন্ট হল যদি এই হেলমেটটো থাকিলে হয় তাৰ 50% সেভ হলে হয় নে নাই হেতু মই ক'ব বিচাৰিছো তাৰ হাত ভাঙিলে হয় ভৰি ভাঙিলে হয় কিন্তু মাথাটো সেভ থাকিলে হয় মাথাত হাত ভৰি ভাঙিলেও মানুহ এটা জিন্দা থাকিব পাৰে কিন্তু মাথাটো যদি একেবাৰে মাথা ফাটি যায় কেনেকৈ সেভ থাকিব হয়নে নহয় তো মই আৰু ক'ব বিচাৰিছো যে পুলিচসকলক আপোনালোকে পাগল বুলি ভাবি নেকি হা 700 টাকাৰ কাৰণে হিয়তে ৰাস্তা ঢুকি থাকিব পাগল তহতে পাগল হা 700 টাকা দি কেনে তনে হেলমেট এটা কিনব নোৱাৰা হা মই কি কম আৰু গাইস যোৱাকালি যে এক্সিডেন্ট হল তামুলপুৰত হা হিয়তৰ মাক দিতকৰ ফিলিংস কেনেকা হৈছে এতিয়া তাৰ ভাই ভুনিৰ ফিলিংস কেনেকা হৈছে হিতু কিতাব আপোনালোকে ভাবি চাইছে নে হা তেওঁৰ যদি মাক দেউতাক নাথাকিলে ভাই ভুনি নাথাকিলে খান্তাটো মৰি যা আপত্তি নাই কিন্তু তাৰ মাক দেউতাক আছে তাৰ হিতু কথা ভাবছে না সৰুৰ পৰা তুলি তালি ডাঙৰ দীঘল কৰে নিজে নখাই হলিও তেওঁক পুতক খুৱাই হা তাৰ পিছত তেনে স্থলত কি কৰে আজিকালি ল'ৰা ছোৱালী গিলানে গাৰ্লফ্ৰেণ্ড পালে বা আৰু গাৰ্লফ্ৰেণ্ডে যদি ফোন কৰি মাতিছে কিবা মাতিছে একেবাৰে গুচি যাব হা ৰকেটো পাত্তা নাপায় বাপৰে বাপ হেলমেটটো নিপিন্ধে কিয় পিন্ধিব সোনকালে যাব লাগে ইহঁতৰ তো গাইস কি কম আপোনালোকে এই হেলমেটটো বহুত সেফটি হয় মই আপোনালোকক ক'ব বিচাৰিছো এই হেলমেটটো 700 টাকা 800 টাকা একো ডাঙৰ মেটাৰ নহয় কাৰণ এই 700 টাকা 800 টাকাৰ কাৰণে আপোনাৰ লাইফটো বাচি যাব পাৰে তো গটিকে আপোনালোকে এনেকুৱা হেলমেট এটা লওক ধুনীয়াকে ঘূৰি ফুৰক আপোনালোকক পুলিচসকলে ডিস্টাৰ্ব নিদিয়ে তো মই মানে ক'ব বিচাৰিম ধন্যবাদ